আপোনালোকে জানেনে দীপাৱলীৰ চাকি জ্বলোৱাৰ পিছত ৰাতিপুৱা চাকিত যিটো তেল ৰৈ যায় সেই তেলটোৰে গাত লগালে খামচি বা ছালৰ যিকোনো সমস্যা নোহোৱা হয় বোলে। এইটো লোকবিশ্বাস আৰু আমাক মায়ে কৈছিল তেনেকৈ। সঁচাকৈ খামচি নহয় দেখোন, কৰি চাবচোন আপোনালোকেও। দিৱালী স্পেচিয়েল এটা বস্তু বনাই আছো। এইটো হ'ল আমেটি। খালি পাককেইটা ইমান এটা পাৰফেক্ট হোৱা নাই আৰু। আমাৰ মঙলদৈৰ ৰাসত খাইছিলোঁ আগতে, বহুত ভাল লাগে খাই। জেলেপীতকৈও প্ৰিয় মোৰ এইটো বস্তু। আৰু ইণ্টাৰেষ্টিং কথা কি, মই এইটো প্ৰথমবাৰ বনাই আছোঁ আৰু বেয়া হোৱা নাই খাবৰ কাৰণে। দীপাৱলী স্পেচিয়েল আপোনালোকে কি বনাইছে জনাবচোন। হেল্ল' ভিউৱাৰ্ছ, আমি আছোঁ এতিয়া মেৰিন ড্ৰাইভত। অকণমান দীপাৱলী বুলি ওলাই আহিছোঁ। ইয়াতে মানুহ আছে পূৰা, কিন্তু নৰ্মেল টাইমত যেনেকুৱা আতচবাজি হয়, কৰোণাৰ কাৰণে এতিয়া ৰেষ্ট্ৰিকশ্যন দি থৈ দিছে। আতচবাজি বন্ধ আৰু এতিয়া। চাই লওক ভিউজ মেৰিন ড্ৰাইভৰ দিৱালীৰ। মাথাটো কিয় কাটিছা? নাকাটিবা। কোনে বেছি ওখ হ'ব দিছে? দীপাৱলীৰ আমাৰ দুয়োটাৰ ফালৰ পৰা দীপাৱলীৰ বহুত বহুত শুভেচ্ছা। বহুত বহুত শুভেচ্ছা। দীপাৱলীৰ এই পোহৰে আপোনালোকৰ জীৱনলৈও আনক নতুন পোহৰ, নতুন আশা, সুখৰ বাতৰি। তেন্তে লগ পাম আকৌ আমি নেক্সট ভিডিঅ'ত। ঠিক আছে, আমিও উঠোঁ এতিয়া। বাই বাই, বাই। লাভ ইউ।